হেল্ল' এভৰিবডি, আপোনালোকৰ খবৰ বাৰু ভালনে? আশা কৰিছোঁ নিশ্চয় ভালেই চাগে। বন্ধুসকল, মই বিকি আজি আপোনালোকক মোৰ এই ইউটিউব চেনেল আইডত বিকিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আপোনালোকৰ কাৰণে জানিবলগীয়া কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আনিছোঁ। তেতিয়াহ'লে ব'লক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? বন্ধুসকল, জানিবলৈ ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, ভাৰত ৰত্ন উপাধি লাভ কৰা সেই প্ৰথম খেলুৱৈজনেই হৈছে শচীন তেণ্ডুলকাৰ। বন্ধুসকল, আজি আমাৰ ২ নম্বৰ প্ৰশ্নটো হৈছে মিজোৰামৰ ৰাজ্যপাল হোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? বন্ধুসকল, মিজোৰামৰ ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকীয়ে হৈছে হিতেশ্বৰ শইকীয়া। বন্ধুসকল, আমাৰ আজিৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে যে ২০০০ চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা অসমৰ নৃত্যবিধ কি আছিল? বন্ধুসকল, সেই নৃত্যবিধ আছিল অসমৰ সত্ৰীয়া নৃত্য। বন্ধুসকল, আমাৰ আজিৰ ৪ নম্বৰ প্ৰশ্নটো হৈছে যে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? বন্ধুসকল, আপোনালোকে বাৰু সেই জনগোষ্ঠীটোৰ নাম জানেনে? মই আপোনালোকক নিশ্চয় জনাম। বন্ধুসকল, সেই জনগোষ্ঠীটো হৈছে বড়ো জনগোষ্ঠী। বন্ধুসকল, আমাৰ আজিৰ ৫ নম্বৰ প্ৰশ্নটো হৈছে যে দিছপুৰৰ পূৰ্বে আমাৰ অসমৰ ৰাজধানীখন ক'ত আছিল? বন্ধুসকল, আমাৰ সেই অন্তিম প্ৰশ্নটোৰ উত্তৰটো হৈছে যে অসমৰ ৰাজধানী দিছপুৰৰ পূৰ্বে শ্বিলঙত আছিল। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।